মই ৰিভিজন কৰিম আগৰ ADRE কাৰণে মই যিখিনি পঢ়িছিলোঁ সেইখিনি ৰিভিজন কৰিম আৰু তাৰপিছত মই নতুনকৈ আকৌ ষ্টাৰ্ট কৰিম মানে নতুন পঢ়িবলৈ ট্ৰাই কৰিম মই অলৰেডি আগতে যিবোৰ পঢ়িলোঁ ADRE কাৰণে সেইসমূহে প্ৰথমতে চাই ল'ম তো আপোনালোকে এই যদি ভিডিঅ'বোৰ চাই তেনেকৈ মটিভেট হ'ব পাৰিব যে আপোনালোকেও পঢ়াৰ এটা আগ্ৰহটো বাঢ়িব মই ব্লগটো বহুত ইউটিউবৰ পপুলাৰিটিৰ কাৰণে বনোৱা নাই মই বেচিকেলি মোৰ ড্ৰবেক আছিলে যে মোৰ কনচিষ্টেঞ্চিটো ব্ৰেক হৈ গুচি যায় মই পঢ়োঁ কিন্তু মানে সদায় মই পঢ়াটো নহয় মানে অলপ ব্ৰেক হৈ গুচি যায় মাজতে কেতিয়াবা বেলেগ কামো ওলাই গুচি যায় চ' সেইকাৰণে মই ভাবিছোঁ এনেকৈ যদি ইউটিউবত মই নিজৰ জাৰ্ণিটো যদি শ্বেয়াৰ কৰি যাওঁ তেন্তে মই ভাবোঁ মই সদায় পঢ়িবলৈ মন যাব সদায় এটা ভিডিঅ' আপলোড কৰি থাকিম গতিকে মই সেইকাৰণে ভিডিঅ' মই দিম বুলি ভাবিছোঁ চ' আপোনালোকে চাব পাৰে যদি ইচ্ছা কৰে ছাবস্ক্ৰাইব কৰিব পাৰে বা নকৰিলেও বেলেগ একো নাই চ' আপোনালোকে যদি মটিভেট হ'ব পাৰে তেন্তে মোৰেই ভাল লাগিব আৰু আমি সকলোৱে ADRE এটা ভাল পোষ্ট পাবলৈ আমি এতিয়াৰ পৰাই চেষ্টা কৰিব পাৰোঁ চ' আজিৰ পৰাই মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ মোৰ জাৰ্ণিটো চ' আজি মই প্ৰথমতে কি পঢ়িম আজি মই ইণ্ডিয়ান পলিটি মই যি আগতে নোটছ বনাইছিলোঁ চ' মই ইণ্ডিয়ান পলিটি নোটছ অলপ ৰিভিজন কৰিম মই আগতে যিখিনি বনাইছিলোঁ চ' সেয়াই আৰু আপোনালোকে চাই যাব পাৰে মই ভিডিঅ'টো ইয়াৰ পৰাই ফাষ্ট ফৰৱাৰ্ড কৰি দিম অলপ চ' সিমানেই আছিলে চ' আপোনালোকে চাই থাকিব আৰু লগতে নিজেও প্ৰিপেৰেশ্যন কৰক সিমানেই আৰু মোৰ এটা ছেশ্যনছ কমপ্লিট হৈছে এতিয়াতো ব্ৰেক টাইম চলি আছে 5 মিনিটৰ ব্ৰেক টাইম হয় এটা ছেশ্যনছ কমপ্লিট হোৱাৰ পিছত মই আজি ইণ্ডিয়ান পলিটি পঢ়িবলৈ যিখিনি হিষ্টৰিকেল বেকগ্ৰাউণ্ড লাগে যিখিনি এক্ট আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 1909 যিখন ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান কাউন্সিল এক্ট বাকী 1773 ৰেগুলেটিং এক্ট 1813 চাৰ্টাৰ এক্ট 1793 চাৰ্টাৰ এক্ট 1830 চাৰ্টাৰ এক্ট এই গোটেই এইখিনি পঢ়িলোঁ মই যিহেতু মোৰ নোটছ অলৰেডি আগতে বনাই থৈ দিয়া আছিলে নোটছ মই ইয়াত আছিলে চ' মই জাষ্ট ৰিভিজন কৰিছোঁ মানে হ'লেও মোৰ অলপ সময় লাগিছে কাৰণ মোৰ বহুত দিন হৈ গ'ল গেপ থকাত মই ভাইবা দিয়াৰ আগৰে পৰা একখিনি ভালদৰে পঢ়া হোৱাই নাছিলে চ' অলপ সময় লাগিলে নেক্সট বাৰ চাগে আকৌ ৰিভিজন কৰিলে মোৰ বহুত বেছি সময় নালাগিব আৰু বুজিব লগা বহুত বেছি নাই আগতে যিহেতু বুজি নোটছখিনি বনাইছিলোঁ চ' এতিয়া ব্ৰেক খতম হ'ব ইয়াৰ পিছত মই খাবলৈ কিবা বনাম তাৰপিছত মই নেক্সট ছেশ্যন আকৌ ষ্টাৰ্ট কৰিম ইয়াৰ পিছত চাগে মই জিঅ'গ্ৰাফীৰ ষ্টাৰ্টিং অলপ ৰিভিজন কৰিম চ' এইটো ছেশ্যনছ ইয়াতে ৰাখিছোঁ নেক্সট ছেশ্যনটো পুনৰ ষ্টাৰ্ট কৰিম মই ঠিক আছে